হাই গাইজ, আকৌ এটা নতুন ভিডিঅ'লৈ মই নাজি আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টোত আজি মানে এইটোতো ঠাণ্ডা দিনেই হৈ আছে। ঠাণ্ডা দিনত মানে ফুলা ফুল কিছুমান আপোনালোকক দেখাম বুলি ভাবিছোঁ। তাৰমানে মোৰ তাত যিখিনি ফুল আছিলে সেইখিনিয়ে ফুলিছে বাৰু। তাৰমানে কি আছিলে বহুত কিবা কিবি ফুল, কিন্তু আমাৰ ইয়াতে পানী হৈ গ'ল এবাৰ। পানী হোৱাত মানে তলত যিবোৰ ফুল আছিলে এইবোৰ চব মৰি গৈছে, কিন্তু মই কিছুমান মানে টাবত দিছিলোঁ বা কিবা কিবি টেমাত ওপৰত উঠাই থোৱা যিখিনি ফুল আছিলে সেইখিনি কিন্তু থাকিলে আৰু। তাৰপিছত আকৌ মানে দুজোপামান কিনাও গৈছে। সেইখিনি গোটেইখিনি ফুল মই আপোনালোকক দেখুৱাম, চাই থাকিবচোন ভিডিঅ'টো। A few moments later. ভাল পাওঁ জানানে ভাল লাগিছে যদি মনে খাইছে যদি কইনো কইনি চাওক, ইন্দ্ৰমালতী ফুলি আছে। সেয়া সৰুকৈ এপাহ ফুলিছে আৰু বাকী এটা লগত কলি আছে আৰু ফুলিব। এডাল এডাল বন, এডাল ফুলিছে বহুত। সাগৰত উঠি ভাহি ঘূৰি ফুৰিছো মনৰে আকাশত আমাৰ নতুন বেডশ্বীট হয়, মই মিছ'তে অৰ্ডাৰ কৰিলোঁ। বহুত ধুনীয়া আহিছে। এয়া দেখিছে চাগে, দুটা কভাৰ আহিছে, সেই দুটা আৰু এখন মানে দামটো বহুত কম, মাত্ৰ 258 টকা হ'ব চাগে। 258 টকা লৈছে। একদম মানে কৈছোঁ নহয়, দেখিও বৰ ধুনীয়া লাগিছে। একেবাৰে কিন্তু কটন নহয়, মানে অলপ মিক্স আছে আৰু, কিন্তু বহুত মানে ধুনীয়া লাগিছে।
কাৰণ কটনবোৰ মানে ধুই থাকিলে বহুত সোনকালে পুৰণা হৈ যায়, সেইটো কাৰণে মই অলপ মিক্স থকা এখন মানে আনিলোঁ। আছে কটনৰো আছে, বেলেগো আছে, কিন্তু সদায় পাৰিবলৈ বা লাগে মানে আৰু সেইটো কাৰণে মই বোলো মিছ'তে অৰ্ডাৰ দিওঁ। বহুত ধুনীয়া আহিছে, যেনেকৈ ভাবিছিলোঁ তাতকৈ কিন্তু বহুত ধুনীয়া আহিছে। ভিডিঅ' চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰিব। আৰু বেডশ্বীটখন কেনেকুৱা মানে আহিছে সেইটোতো মই দেখুৱালোৱে আপোনালোকক। যদি আপোনালোকেও মানে ল'ব বিচাৰে মিছ'ৰ পৰা ল'ব পাৰে। মোৰ মানে লৈ পেলাই মই গম পাইছোঁ যে ভালেই আহিছে। কিছুমান বস্তু বেয়া আহে, নাহাকৈ নহয়, কিন্তু চব বস্তু বেয়া নাহে। এতিয়া বেডশ্বীটখন বহুত ভাল আহিছে মোৰ, মানে ব্যৱহাৰ কৰিব পৰা। আপোনালোকে লওঁ বুলি ভাবিলে লৈ ল'ব পাৰিব। আৰু বেডশ্বীটখন কেনেকুৱা লাগিছে, আৰু ফুলবোৰ মই ৰোৱা ফুলখিনি যে ইমান ধুনীয়াকৈ ফুলিছে, সেইটো ভিডিঅ'টো চাই আপোনালোকৰ সেইখিনি চাই পেলাই কেনেকুৱা লাগিছে সেইটোও কমেণ্ট কৰি ক'ব। আজিলৈ মই নাজিৰাই আপোনালোকৰ পৰা বিদায় লৈছোঁ। বাই বাই।